নমস্কাৰ মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকা স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টি মই আপোনালোকৰ ওচৰত আপোনালোকৰ মুখত হোৱা হালমইন বা পিম্পলছ কেনেকৈ নাইকিয়া কৰিব তাৰ এটি ঘৰুৱা ফেস পেক শেয়াৰ কৰিব লৈছো গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰো পিম্পল বা হালমইনৰ সমস্যাটো লৰা হওক ছোৱালী হওক প্ৰত্যেকৰ এটা বয়সত উঠেই আৰু মোৰো হৈছিল স্কুলৰ দিনত আৰু মোৰ প্ৰথমতে সৰু সৰু পিম্পলছ ওলাইছিলে পিছত হে সৰু সৰু পিম্পলছে গৈ ডাঙৰ হ'বলৈ ধৰে আৰু এই পিম্পলবোৰ ৰঙা পৰে আৰু বহুত মানে চুলে বিষায় আৰু এই পিম্পলছবোৰ হলে বহুত দেখি বেয়াও লাগে আৰু যেতিয়া মই এই যেটো ফেস পেক আপোনালোকৰ ওচৰত এতিয়া মই শেয়াৰ কৰিম সেই ফেস পেকটো ব্যৱহাৰ কৰাৰ পিছত মোৰ সেই পিম্পল যথেষ্ট পৰিমাণে কমি গল আৰু সেই কাৰণে আজি মই আপোনালোকৰ ওচৰত এটো শেয়াৰ কৰিম আৰু যাৰ যা হৈছে তেওঁলোকে এটো যদি ব্যৱহাৰ কৰে তেন্তে তেওঁলোকও পিম্পলছৰ সমস্যাৰ যথেষ্ট ভাল হ'ব গতিকে বলক কি লাগে আমি সেই বিষয়ে জানো এই ফেস পেকটো প্ৰস্তুত কৰিবলৈ এই ঘৰুৱা ফেস পেকটোৰ বাবে লগা সামগ্ৰীসমূহ হৈছে কেঁচা গাখীৰে ক্লিনজাৰৰ কাম কৰে আৰু গাখীৰ লগালে মুখখন ক্লিনছ হ'ব দ্বিতীয়তে লগা সামগ্ৰী হৈছে হালধিত এন্টিসেপ্টিক থাকে আৰু যিহেতু পিম্পলছবোৰ বেক্টেৰিয়াৰ কাৰণে হয় আৰু এই এন্টিসেপ্টিকে বেক্টেৰিয়া নাশ কৰিব তৃতীয়তে লগা সামগ্ৰী হৈছে মৌজুলত এন্টিঅক্সিডেন্ট থাকে গতিকে আমাৰ এই মৌজুল লগালে স্কিনখন যথেষ্ট ইমপ্ৰুভমেন্ট হোৱাত সহায় কৰে আৰু এই তিনিবিধ সামগ্ৰী আমি এটি মিশ্ৰণ কৰি লম আৰু ইয়াৰ পৰিমাণ হৈছে এনে ধৰণৰ 2 চামুচ গাখীৰ 1 চুটকি বা 1 পিঞ্চ হালধি আৰু আধা চামুচ মৌজুল আৰু এই তিনটা সংমিশ্ৰণ কৰি আমি কপাহেৰে গুটে মুখত লগাম আৰু লগাই লৈ 30 মিনিট ৰাখি আমি ধুই দিম আৰু এই ফেস পেকটো আপোনালোকে দৈনিক লগাব আৰু দৈনিক লগালে আপোনালোকে ইয়াৰ ৰিজাল্ট লাহে পাব আৰু ৰিজাল্ট পজিটিভ পাব আৰু লগাবচোন কেনে পালে আৰু মোক জনাব আৰু এটা কথা এই ফেস পেকটো পুৰুষ মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে এয়াই হৈছে মোৰ আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ' তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ